হাই ফ্ৰেণ্ডছ, মই দীপালী আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল গাঁৱলীয়া ছোৱালী দীপালীটো। আজি আছোঁ পথাৰৰ মাজত, ধান কাটি আছোঁ। বহুত গৰম লাগিল আৰু ভাবিলোঁ ব্লগ এটা ষ্টাৰ্ট কৰোঁ, আপোনালোককো দেখুৱাওঁ আৰু ভিডিঅ'টো। আৰু লগত আছে টিকলি বদমাছ, একদম মানে ধান বাৰীত উৎপাত কৰি আছে, পিছে পিছে আহিছে, আমাৰ ভাতিজি হয়। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিবিলাকে মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু তেন্তে দেৰি নকৰোঁ, ব্লগটো ষ্টাৰ্ট কৰোঁ। বহুত গৰম লাগিছে, একদম ক'লা পৰি গৈছোঁ মই, এনেই ক'লা। তাতে আকৌ ৰদ তামাম, তো দেখুৱাই আছোঁ, আপোনালোকে চাই যাব। হাই ফ্ৰেণ্ডছ, মই দীপালী আৰু মই ভাতিজি। আপোনালোকে চাইছে আমাৰ ইউটিউব চেনেল গাঁৱলীয়া ছোৱালী দীপালী।